বন্ধুসকল মই প্ৰণৱে মোৰ ইউটিউব চেনেল এডুকেশ্যন এণ্ড মৰলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল প্ৰত্যেক দিনাৰ দৰে আজিও মই লৈ আহিছোঁ কেইটামান কৌতুক যিকেইটা অতি হাস্যৰসৰ। আপুনি বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু তাৰ আগতে আপোনালোকলৈ এটা অনুৰোধ, মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰি দিয়ে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মই দিয়া ভিডিঅ' ন'টিফিকেশ্যন সোনকালে আপোনালোকে নিজৰ উপাৰ্জনৰ বেছিভাগ টকা মদ খায়ে উৰাই। বিয়া কৰোৱাৰ পিছত তেওঁৰ খৰচ দিনক দিনে বাঢ়ে। মদৰ খৰচৰ চিন্তাত গগৈ টোপনি নহা হ'ল। এই সমস্যাৰ পৰা সমাধান পাবৰ বাবে তেওঁ তপস্যাত বহিল। বাবা ভোলানাথে প্ৰসন্ন হৈ শিৱৰাত্ৰিৰ নিশা গগৈত দেখা দিলে। বাবাই সুধিলে, কোৱাচোন তোমাক কি বৰ লাগে? নহয়। বাবাই এবাৰ তথাস্তু বুলি ক'লে আৰু গগৈৰ হাতত এটা মদৰ বটল আহি পৰিল। গগৈয়ে ফুটকৈ পিবলৈ ধৰিলে। সেই হ'লে ভৰি পৰে। গগৈয়ে ক'লে, ধন্যবাদ ভোলা বাবা। বাবাই ক'লে, তোমাৰ দুটা বৰ এতিয়াও বাকী আছে। প্ৰভু মোক আৰু দুটা এনেকুৱা মদৰ বটল দিয়া। বন্ধুসকল আজিৰ দ্বিতীয় কৌতুকটোৰ নাম হৈছে বাপেৰৰ ৰাস্তা নেকি। জংঘলৰ ৰাস্তাত সিংহ এটাই শুই আছিল। তাকে দেখি শিয়াল এটাই ক'লে, মহাৰাজ আপুনি এই অটাইমত ৰাস্তাৰ মাজত শুই আছে যে কিয়? তেতিয়া সিংহটোৱে ক'লে, মই চখত শুই থকা নাই ঐ, মোৰ গাত গুলি লাগিছে। তেতিয়া শিয়ালটোৱে ক'লে, সেই বুলি তই ৰাস্তাৰ মাজত শুই থাকিবি নেকি? বাপেৰৰ ৰাস্তা পাইছ, আঁতৰ হ বুলি কৈছোঁ, ভালে ভালে আঁতৰ হ। বয়ফ্ৰেণ্ড ৰাজুৱে তেতিয়া তাইলৈ 50খন ফটো পঠিয়াই দিলে আৰু তোমাৰ চেহেৰাটো মই পাহৰিয়েই গৈছোঁ, অনুগ্ৰহ কৰি তোমাৰ ফটোখন বাছি ল'বা আৰু বাকী 49খন ফটো ঘূৰাই দিবা। কৌতুকটোৰ নাম হৈছে টোপনি। গিৰিয়েকৰ চিঞৰ শুনি ঘৈণীয়েকে টোপনিৰ পৰা সাৰ পালে। ঘৈণীয়েক, হেৰি এই ৰাতিখন চিঞৰিবলৈ আপোনাক কিহে পাইছে? তেতিয়া গিৰিয়েকে ক'লে, এই সপোন দেখিছিলোঁ জানা, সপোনত তোমাক মোৰ কাষৰ পৰা কোনোবাই আঁতৰাই নিয়া দেখিছিলোঁ। তেতিয়া ঘৈণীয়েকে ক'লে, মই দেখোন আপোনাৰ কাষতে আছোঁ। তেতিয়া আকৌ গিৰিয়েকে ক'লে, সেয়ে সপোন ভঙাৰ পিছত তোমাক মোৰ কাষত দেখি চিক্ৰেট কথা আকৌ নক'ব। গিৰিয়েকে ঘৈণীয়েকক কোনোবাই নিলেহে ভাল পায়। ভিডিঅ'টো চাই ভাল পালে লাইক কৰক আৰু সকলোৱে হাঁহিবৰ কাৰণে ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু মোৰ এনেকুৱা ধৰণৰ কৌতুকসমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো